দিয়াই নাই ইয়াত ৰং চং নিদিওঁ চাউলৰ পৰা বনোৱা দেই দুখন কিন্তু চাউলৰ পৰা বনোৱা পিন্ধি ভাল লাগে জবলুং এইপিনে মই মানে অকণমান এতিয়া ওলাই আহিছোঁ ডিউটি গৈছিলোঁ ডিউটিতে আমাৰ প্লেনিং হ'ল যে ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি যিহেতু এতিয়া ফুৰিবলৈ বুলি আমি প্লেনিং কৰিলোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু আপোনালোকৰ আগত ব্লগটো শ্বেয়াৰ কৰিম সেইকাৰণে এতিয়া মই ওলালোঁ আৰু আপোনালোকে চাই থাকিব ক'ত যাওঁ কি কৰোঁ সকলোবিলাক দেখাই যাম তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আমাৰ লগত বলক গৈ থাকক বৰ্তমান আমি এতিয়া মৰাণ আহিলোঁ মৰাণত অলপ মানে বজাৰ চজাৰ কৰোঁ বুলি ভাবিছোঁ তো সেইকাৰণে মোক মানুহে উভতি চাইছে ভিডিঅ' কৰি থকাৰ কাৰণে তো মই সেইকাৰণে মৰাণত অকণমান দেৰি ৰ'লোঁ যেতিয়া কিবা এটা মানে বজাৰ কৰিলোঁ বজাৰ কৰি পিনি এতিয়া অকণমান আৰু কিবা কিবি এটা লওঁ বুলি ভাবিছোঁ মাৰ কাৰণে এটা গিফ্ট ল'লোঁ দেই মাৰ কাৰণে এটা গিফ্ট ল'লোঁ এতিয়া মানে ভাবিছোঁ মাকেনো দিলোঁ এতিয়া নিজলৈ বুলি কিবা এটা লৈ লওঁ দেই সেইকাৰণে অ' মাই গড অকণমান ৰৈ দে তো নিজলৈ বুলি কিবা এটা লওঁ বুলি আহিছোঁ আৰু পাৰ হৈ যাব চল কৈ বেটেৰী ৰিক্সা দি চল এতিয়া আমি মাৰ্কেট এতিয়া আমি কিবা এটা লৈ যাওঁ বুলি চাওঁ আৰু কি পাওঁ আৰু ভাল লাগিলে লওঁ কিবা এটা লৈ যাম আহিলোঁ যেতিয়া কিবা এটা লৈ যাম কিন্তু কি লওঁ নাজানো ঘৰত পিন্ধিব লাগে কিবা এটা লওঁ বুলি ভাবিছোঁ তো কি লওঁ কিবা টপ এটা হ'লেও ল'ম আৰু মানে ঘৰত অলপ ভবলা টাইপৰ কাপোৰ পিন্ধি ভাল লাগে জবলুং এইপিনে আছে কিজানি চাইছোঁ না এইবোৰ লৈছোঁ ঘৰৰ কিটচেনৰ কাৰণে আৰু দুটামান কিবা কিবি ল'ম কিটচেনৰ কাৰণে মাৰ কাৰণে লৈছোঁ চব মাৰ কাৰণে নিজলৈ বুলি মই একোৱে লোৱা নাই এইখিনি কেইটামান বস্তু ল'লোঁ আৰু ঘৰলৈ বুলি ম'ম' খাইছোঁ হেৰি কি কয় পকৰা মজা নে এইটো ভাজি দিলে আৰু মজা অকল খাবলৈ মন গৈছে খাই পেলালোঁ তাই আমাৰ ঘৰত চুনাই দুইজনীয়ে একেলগে খাম সহজকৈ কাঢ়ি লৈ গৈছে মই দিয়াই নাই ইয়াত ৰং চং নিদিওঁ চাউলৰ পৰা বনোৱা দেই দুখন কিন্তু চাউলৰ পৰা বনোৱা চাউলৰ পৰা মই ইমান নাজানো এইটো ৰং এই যে ৰং চং দালি কোবৰ দিয়ে যে এইটো আপোনালোকক মই দেখাইছোঁ চাওক এইটো বাতি আৰু এখন চামুচ এইটো মানে প্লাষ্টিকৰ নহয় হা এইটো ঢকুৱাৰ পৰা বনাইছে ঢকুৱাৰ পৰা কাটি ইমান ধুনীয়াকৈ চাওকচোন চামুচ আৰু বাতি বনাইছে আৰু মানে আজিকালি মানে প্ৰায় মই এইবোৰ প্লাষ্টিকৰ দেখোঁ কাগজৰ দেখিছোঁ কিন্তু মানে আজিলৈকে মই এই ঢকুৱাৰ পৰা বনোৱা ফাৰ্ষ্ট টাইম দেখিছোঁ মজা লাগিছে না আমাক খাবলৈ দিছে আমি তিনিজন আছোঁ দাদা মই সেই বিয়া পেণ্ডেলত যাওঁ যে দাদা আমি তিনিজন আছোঁ আৰু এটা দিব লাগিব আমাৰ এই
ইউটিউব চেনেল আছে সাবস্ক্ৰাইব কৰি দিব মই দিহিঙীয়া ফাষ্টফুড বুলি ক'লে মাৰিলেও ওলাব দিহিঙীয়া ফাষ্টফুড ন মজা লাগিলে এইখিনি খাই আমি এতিয়া বৰ্তমান আছোঁ বিশালৰ ফ্ৰণ্টত দিহিঙীয়া ফাষ্টফুড ন দিহিঙীয়া ফাষ্টফুডত ম'ম' লৈ লৈছোঁ পেকিং কৰি গাড়ীত খাবলৈ এতিয়া চুপটো খাইছোঁ বহুত টেষ্টি বিশেষকৈ মোৰ এইখিনি বেছি ভাল লাগিছে কেতিয়াবা হেৰি বিয়া চিয়া অৰ্ডাৰ কৰিলে দিবা সেইবোৰ ঠিক আছে মাংসনো 6 টকা দেই এইটো মাংস বাতিৰ কাৰণে নিব পাৰা তুমি 10 টকা এতিয়া আমি ইয়াত খাবলৈ লৈ আহিছোঁ এইখিনি চিকেন ফ্ৰাইড ৰাইচ এইপিনে ম'ম' আছে চিকেন ম'ম' পৰ্ক ম'ম' আৰু এইটো পৰ্ক পকৰা তো এতিয়া এইপিনে মই ম'ম'ও খাই আছোঁ আৰু লগতে এইটো ফ্ৰাইড ৰাইচো খাই আছোঁ গাড়ীতে বহি পিনি খাই আছোঁ এইটো মই নাখাওঁ এইটো হেৰি হয় আমুৱাই মোক আমি যিখন চামুচে খাই আছোঁ সেইখন কিহৰ বনাইছে ঢকুৱাৰ পৰা বনোৱা তামোলৰ ঢকুৱাৰ পৰা বনোৱা চামুচ হয় ভাল লাগিছে মানে এনেকুৱা এটা প্লাষ্টিকৰ চামুচো নহয় চবতে আমি গ'লে প্লাষ্টিকৰ চামুচে দেখি পাওঁ কিন্তু আজি মানে এখন চামুচ মানে কিবা এটা ইউনিক হয় ভাল লাগিছে বাতিটো দেখাই আৰু বাতি দিছে এইকেইটা এইটোতো ঢকুৱাৰ পৰা বনোৱা বাতি আমাক মানে বাতিকেইটা খাবলৈ দিছিলে কিন্তু মানে আমি ভাবিলোঁ যে এনেই খাই পিনি এইকেইটা কেইটা নষ্ট কৰোঁ ঘৰলৈ লৈ যাওঁ ঘৰত ধুনীয়াকৈ থৈ দিব পাৰিম সেইকাৰণে বাতিকেইটাত নাখালোঁ য'ত আমাৰ পেকিং কৰি দিছিলে তাতে খালোঁ আমি আৰু এতিয়া ঘৰত গৈ ধুনীয়াকৈ কিমান বজাৰ কৰিলোঁ দেখিছে নাই এইখিনি চব বিয়া বজাৰ পিছফালে আমাৰ ডিগিত আছে তাত ভৰ্তি হেল্ল' কালি ভিডিঅ'টো ৰাতি কৰা নহ'ল আহি পিনি মোৰ বহুত ভাগৰ লাগিলে আহি পিনি মই শুই গ'লোঁ আৰু আজিতো ৰাতি মানে ছানডে' হয় ছানডে' ইমানেই ৰাতিপুৱাৰ পৰা বিজি আছোঁ তো মই ভাবিলোঁ যে একবাৰ নিজক লৈ টাইম দিওঁ অলপ তো আহি পালোঁহি এতিয়া মই পাৰ্লাৰ আৰু মই হেয়াৰটো স্পা কৰি লওঁ বুলি ভাবিছোঁ তো এয়া স্পা কৰিবলৈ বহিছোঁ তাৰপিছত আকৌ এটা ফোন আহিছে লগৰ এজনীয়ে ফোন কৰি এঠাইলৈ লগ ধৰিছে চাওঁচোন যাব পাৰোঁ নে নোৱাৰোঁ যদি যাওঁ আপোনালোকক ভিডিঅ'টো দেখাম আৰু যদি যোৱা নহয় তেতিয়াহ'লে বাৰু উপায় নাই স্পাটো কৰিবলৈ আহোঁতে ইমানেই মাছাজ দিছে আৰু মোক যিমানেই এফালে মূৰত মাছাজটো কৰি আছে সিমানে মোৰ হাতখন লৰি গৈ আছে আৰু মোক কেমেৰাটোও মানে লৰি গৈ আছে আপোনালোকে দেখিছে আৰু এতিয়া মানে মোৰ লগৰজনীয়ে ফোন কৰিছে মই ইয়াত মানে মোৰ বহুত টাইম হৈ যাব ইয়াত মই যে আজি মানে ফুৰিবলৈ যোৱাটো মোৰ কাৰণে সম্ভৱ নহয় আৰু আজি ব্লগ নবনাওঁ ব্লগটো আজি ইয়াতে শেষ কৰিছোঁ মই